নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অক্টোবৰ গাৰ্ল ঋতুপৰ্ণালৈ মোৰ প্ৰথমটো ব্লগত আপোনালোকে দেখিবলৈ পাব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তেনেহলে পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আহক এতিয়া আমাক ব্ৰেকফাষ্টৰ কাৰণে এখন কি ডিমু ধাবা ৰখোৱা হৈছে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে এতিয়া আমি সোমাই গৈ আছো তাহাঁতি দুজনী বহিলেই চাগে গৈ আছো এটা সবজি দুটা লগত দিছে চাটনি খাবলৈ কেনেকুৱা হৈছে অৰ্পিতা মজা বৰ মজা হৈছে খাবলৈ খাই থাক ময়ো খাই লওঁ তেনেহ'লে ফাইনেলি আমি পালোহি কহৰাত নামিলোঁ আমি এতিয়া আমি এখন হোটেলত বহি কেনে বাহিৰত চাহ খাব লৈছোঁ লাল চাহ খাব লৈছোঁ তিনিজনীয়ে এইকেইজনী বহি আছে বহি আছোঁ এইফালে গ্ৰীণ কালাৰ গেটখন দেখিছে নহয় এইফালে যায় আমাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ এইফালে জীপবিলাক ৰখি আছে এনেদৰে ৰখি আছে জীপবিলাক ইয়াত আমি ইয়াত পালোহি ৰিজৰ্ট এখনত ৰিজৰ্টখন বুক কৰিলোঁ ৰিজৰ্টখনৰ নাম হৈছে টাইগাৰ্ছ উড ইক' ৰিট্ৰিট বহুত সুন্দৰ পৰিৱেশ হয় ইয়াত তলত ধুনীয়াকৈ ফুলৰ আছে ধুনীয়াকৈ ফুলবোৰ নাম হয় পৰিৱেশটো সুন্দৰ এইফালে টেণ্ট হাউচবিলাক আছে টেণ্ট হাউচবিলাকৰ নাম আছে এই টেণ্ট হাউচৰ নাম কি কদম এইফালে আৰু টেণ্ট হাউচ আছে এই টেণ্ট হাউচৰ নাম এজাৰ টেণ্ট হাউচ এইফালে আৰু আছে এইটো হৈছে নাম নাহৰ আৰু এইফালে আছে এইটো শিমলু ধুনীয়া ধুনীয়া গছৰ নামবিলাকে টেণ্ট হাউচৰ নাম দিয়া হৈছে এই লাষ্টৰটোৰ নাম আছে সোণাৰু টেণ্ট হাউচ এইফালে আছে চাংঘৰ ঘৰ এইফালে জোলনা ধুনীয়াকৈ জোলনা আছে দুটা চাংঘৰ আছে এনেকৈ ইয়াতে এনেকৈ লাইটৰ ব্যৱস্থা আছে সুন্দৰ পৰিৱেশ এতিয়া আমি ৰিফ্ৰেছ হ'ম টেণ্ট হাউচ লৈছোঁ লগতে এই চাংঘৰটো লৈছোঁ আপোনালোকক মই দেখাই আছোঁ ইয়াত জোতা চেণ্ডেল এলাও নাই ভিতৰত সেইকাৰণে ইহঁতি দুজনী ইয়াতে থৈ গ'ল এইটো আমাৰ ৰুম ৱাও ইয়াত সুন্দৰকৈ ধুনীয়াকৈ টাৱেলেৰে সজোৱা আছে টাৱেলবিলাক এনেকৈ সজোৱা আছে এইফালে কাপোৰ থৈছে এইফালে ওপৰত কি আছে ওপৰত জাকৈ খালৈ সজাই থোৱা আছে এইফালে বাহিৰতো লেম্প এটা দেখিছোঁ ওপৰত জাপি আছে এতিয়া আমি ৰিফ্ৰেছ হ'লোঁ তিনিজনীয়ে এতিয়া আমি এঠাইলৈ ওলাই যাওঁ ক'লৈ ওলাই যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো দেখা পাব তাৰপিছত এলিফেণ্ট চাফাৰী কৰিম আমি কাইলৈ কৰিম এলিফেণ্ট চাফাৰী মৰ্ণিং 5টা বজাৰ পৰাহে এলিফেণ্ট চাফাৰী কৰিম এতিয়া আমি এঠাইলৈ ওলাই যাওঁ ক'লৈ ওলাই যাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আচলতে আমি অৰ্কিড পাৰ্ক চাবলৈ গৈছিলোঁ যোৱা পলম হ'ল আমাৰ সেইবাবে আমি পাৰ্কৰ ভিতৰত সোমাব নোৱাৰিলোঁ সেইবাবে ওচৰতে থকা দোকান এখনত সোমাই বস্তু কেইটামান চালোঁ আৰু ল'লোঁ তাৰপিছত আমি গ'লোঁ বুঢ়ীমাই মন্দিৰ এই মন্দিৰটো অতি পুৰণি মন্দিৰ হয় নেশ্যনেল হাইৱে ৰাস্তাৰ কাষৰতে আছে মন্দিৰটো তাত দৰ্শন কৰি আহিলোঁ পণ্ডিতজী বহি আছে আপোনালোকে আহিব পাৰে বুঢ়ীমাই মন্দিৰ আমি ৰিজৰ্টত পালোহি আহি পাই দেখিছোঁ ৰিজৰ্টৰ ৰূপেই সলনি হৈ আছে এইফালে এজনীয়ে ফটো মাৰি ষ্টাৰ্ট কৰি দিলে এইফালে চবচোন ষ্টাৰবিলাক লাইটনিং
ফাইনেলি আমি আজি এতিয়া এলিফেণ্ট চাফাৰী কৰিবলৈ ওলাইছোঁ। এতিয়া টাইম হৈছে 5টা বাজিছে। 5টা বজাত আমি ৰিজৰ্টৰ পৰা যাম। ইয়াতে চাহ খাই আছে, খাই দিছোঁ ইহঁতক। চাহ খাই হ'ল, যাব লাগে এতিয়া। বহুত এক্সাইটেড হৈ আছোঁ ন অৰ্পিতা, এতিয়া কি দেখা পাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ন। এতিয়া আপোনালোকক দেখাম, হাতীয়ে দেখোঁ নে বাঘে দেখোঁ, সকলোকে দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব। আমি আহিলোঁ বাগৰি ভিউ পইণ্ট। আমি বাগৰি ভিউ পইণ্টৰ পৰা এলিফেণ্ট চাফাৰী কৰিম। আমি যোনটো হাতীত যাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাস সংৰক্ষিত বনাঞ্চল। আমি ৰৈ আমনি পাইছোঁ, ফটোকে মাৰোঁ বুলি। এই বৰষা ওলাই দে এবাৰ, বৰষা চাই দে আকৌ এবাৰ। এইফালে ৰৈ আমনি পালোঁ, ফটোকে মাৰিবলৈ গৈ আছোঁ। এইফালে দেখিছে হাতীবোৰ আহিছে, এতিয়া সময় হৈছে। মানুহৰ ভিৰো বহুত হৈ গৈছে ইয়াত, এলিফেণ্ট চাফাৰী কৰিবৰ কাৰণে আহিছে। এইফালে 2টা হাতী আহিলে এতিয়ালৈকে। এতিয়া আমি হাতী উঠিব গৈ আছোঁ। আমি হাতী খুৱাবলৈ কল লৈ লৈছোঁ, চেনি কল। আমি উঠা হাতীটোক চেনি কল খুৱাম। 3জনী গৈ আছোঁ এতিয়া। সেইফালে মানুহ দেখিছে নহয়, সকলোৱে এলিফেণ্ট চাফাৰী কৰিবলৈ গৈ আছে, আমিও গৈ আছোঁ। ভিডিঅ'টো চাই থাকক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বহুত এক্সাইটেড হৈ আছোঁ, এতিয়া কি জন্তু দেখা পাওঁ নাপাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? এনেকৈ সকলোকে গেটৰ ভিতৰত হাতীৰ নাম মাতি কেনে সোমাবলৈ দিয়া হৈছে। এইফালে মানুহবোৰ এনেকৈ লাইন পাতি আছে, গেটৰ ভিতৰত এনেদৰে সোমাবলৈ দিয়া হৈছে। আহি আছে হাতীবিলাক, আহি আছে এনেকৈ। ৱাও, বহুত ভাল লাগিছে। এনেকৈ হাতীবোৰ গৈ আছে। আমি এতিয়া কোনটো হাতীত যাওঁ দেখাই আছোঁ। আমাক যাবলৈ দিয়া হ'ব। এতিয়া আমি কলটো লৈছিলোঁ যে পলিথিনটোৰ ভিতৰত নিদিয়ে, কল এনেকৈ হাতত লগ লৈ দিছে। গৈ আছোঁ এতিয়া আমি এইফালে কুঁৱলী কল হাতত লৈ। বহুত ভাল লাগিছে। ঐ কেনেকুৱা লাগিছে অৰ্পিতা? ভাল লাগিছে ন? খুব সুন্দৰ পৰিৱেশ। এইফালে কুঁৱলী, পানী, পাহাৰ। ফাইনেলি আমি এতিয়া এলিফেণ্ট চাফাৰী কৰিম। পাই গ'লোঁ আমি বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি পৰ্যবেক্ষণ কৰিম। বহুত এক্সাইটেড হৈ আছোঁ, কি জন্তু দেখা পাওঁ নেপাওঁ, মই কোনটো হাতী উঠোঁ এতিয়া। সকলোৰে বেলেগ বেলেগ মাউথ হ'ব, এনেদৰে লাইন পাতিব লগাইছোঁ ওপৰত। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, বহুত এক্সাইটেড হৈ আছোঁ। আছে তলত চিৰিয়েদি গৈ আছোঁ এতিয়া ওপৰতে।
দেখিছে আপুনি গৈ আছে এটা এটাকৈ ভিতৰলৈ সোমাই গৈ আছে ফাইনেলি হাতীৰ পিঠিত উঠিলোঁ এইফালে গৈ আছোঁ আগত 3টা হাতী গৈ আছে এইফালে আমাৰ হাতীটো দেখাই দিছোঁ ভিডিঅ'টো সৰু সৰু যেন লাগিছে বহুত ডাঙৰ হয় শেষত মোৰ প্ৰথমটো ব্লগ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ